मेरा मुल्क मेरा देश मेरा ये वतन शांति का उन्नति का प्यार का चमन किसके वास्ते निसार है मेरा तन मेरा मन ऐ वतन ऐ वतन ऐ वतन जाने मन जाने मन जाने मन मेरा मुल्क मेरा देश मेरा ये वतन शांति का उन्नति का प्यार का चमन किसके वास्ते निसार है मेरा तन मेरा मन ऐ वतन ऐ वतन ऐ वतन जाने मन जाने मन जाने मन मेरा मुल्क मेरा देश मेरा ये वतन शांति का আজি মাস্টার এলি বিচি বল্লা বল্লি দিব কোন দিয়া চাই কোন মাষ্টৰে নাম নাজনো ফাৰ্ষ্ট চিনিবা কোন মাস্টার গম পাবি দিয়া বৈশা ও স্যার কি আলোচনা কৰিছিলি দে পড়া কথাই আলোচনা কৰিছো পঢ়াৰ কথা আলোচনা কৰি আছিলি ভালে কৈছা কি পঢ়াম তোক তাকে ভাবি আছো ৰ কালি কবিতা চবিতা গেলা মুখস্থ কৰিছে না কৰা নাই ও স্যার মানে পড়ছিল পার পাৰি গৈছা আৰু চেপ্তা নাই বোলে চেপ্তা চেপ্তা নাই ও স্যার আইছি আইছি আইছা হেফেনি হেফেনি ধৰি আহিছে কি দে বেগছে কোনোবা বেলেগ কোনোবা লৈ যা দেখোন দে খবৰ পাতি কেনে তোৰ ও স্যার বয়া দাও আৰু ইমান দেৰি হ'ল জিকা ও এখন খানা খাইবা গেছিল খানা খাইবা যেতে রাতে মাংসৰ আঞ্জা বসছি তাৰপিছত কুকুৰে মোক খেদি আছে মই দাউৰি আছো খেদি আছে দৌৰি আছা অ খেদি আছে দৌৰি আছা বেলেগ ধুন দে অলপ নমস্কাৰ চমস্কাৰ দিবি বাস্তৱক অলপমান কিমান দিছা বা নমস্কাৰ চলা তলা কষি গেছি তার নমস্কার দেবটি নমস্কাৰ দে দে ব যা ব আইছে কি আলো দে কালিয়া দে এটা কবিতা গা নমস্কাৰ দে গাচোন হেডফোন কাণত তাত টিউচনৰ গা পদ্ধতি দে গা লিটিলিটির দরকিন্দা গুলিমটো নালা আই এম এ দালমেলে কুদবি নি মিলা বা বেলেগে দে দে ব দে বা গা তা দে তই গাচোন তোৰ নামটো মোৰ আহেৰু যাইছে কথা দে নমস্কাৰটো বেলেগে দিলি দে গা আজি যে মই যে খানা খাবা গেছিল অ তাতে এটা কুকুৰে মোক খেদি আছে জি মই দাউৰি আছো খেদি আছে দাউৰি আছো খেদি আছে দাউৰি আছো খেদি আছে এ তাৰ বিশ্বখিনি কয় খেদি আছে দাউৰি আছে তাৰ বিশ্বখিনি কওঁ তাৰপিছত স্যার মই এটা কষ্টৰ পিছত দেখাই কিনে মই কালি কথা ক'ব নোৱাৰিলো বা তোৰ কথাই সত্য যুগৰ কথা এটা অলপ মিলেছে দে ব হ'ব দে ব কাম বুজি পোৱা নাযায় গা এটা দিদি ভাতা দুটা দিদি ভগৱান তিনটা দিদি যাৰ মাত্ৰ দিলা কবি নিলাম এটা তই মই দে গা স্যার নমস্কার মোর কবিতাটোৰ নাম আলু 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 আলুৱে কয় মই সকলোতকৈ চালো আলু এবিধ প্ৰিয় খাদ্য অতি মানুহৰ আলু নহ'লে একো আঞ্জা নহয় মানুহৰ আলু হাবিত দিয়ে মাংসত দিয়ে আৰু দিয়ে মাছত গৰম পানীত সিজাই লৈ সানি ভাত ৰখা তই ডায়েবেটিছৰ সম্ৰাটী কবিতা গালি দে দে ব ভাত খাই কৰে দে তহঁতে গল্লাই গৈছে কথা পা তই কি কবিতা মুখস্থ কৰিবি দে এইবাৰ ছবি আঁক ছবি দে ছবি আঁকচোন কি ছবি হৈছি উইলৰ ছবি আঁক দে আঁক ও স্যার বোলে মই এনানে দেউতা দে দি হৈছি তোৰ দে লৈ আ তই বা তুমি পৰমেশ্বৰ হলো পৰমে জানিছে এইটো পকা হলা কি কৰিব ছাৰ তুই বা ছবিৰ ওপৰত নামো লিখি দিছা পাত পিন্ধা পইচা মতো পেলাই লৈছিবি অলপ ক'বাৰ কিবা পাতত ছবি না কিপি প্ৰথম আজি নাম্বাৰটো দিব নেকি এ নাম্বাৰ কালি খাবি যা যা এতিয়া কি কৰিবি বহি থাকে তই আচ্ছা দে পা ছবি দে ভাল হৈছে দে যা ব স্যার দে তোক এতিয়া বহি দেখিব কৈছিলে দে আব্বা কিছু হৈছে তই আকালৈকে উঠি আহ দে কি ইচ্ছা তোৰ ঢোল কাৰ মোৰ বা তোৰ দলটোতে ইচ্ছা বহি আহ দে স্যার মোৰ হৈছি কলম চলম বতলিবি ফেল থবা নাংগে হওক স্যার কি খাই স্যার বৈধানত তোক বা মহিলানত তোৰ বগা তই থিয়া হৈ থাক যা থিয়া হৈ থাক
বহি থ তই থিয় হৈ যা ছাৰ মন হৈছে তই কি ইচ্ছা বিহাৰত ছবি নিপুণ দোকানৰ বেয়া নেকি নাজনো ছাৰ কৰবাৰ অকণো তই আহিছা তই নাযা তই থিয় হৈ থাক সুন্দৰ পঢ়াৰ মতি গুটি দেখিয়ে মোৰ মাথা গৰম হৈছে তোৰ বাইপে তই খাই খাব লাগিব বহ বহ কিন্তু বহিছে না এই তোৰ প্ৰশ্ন উঠা কাৰ্য হৈছে প্ৰশ্ন আপোনাৰ মুখস্থ প্ৰশ্ন কালিয়া প্ৰশ্ন আছে মুখস্থ কি প্ৰশ্ন সুধো হেৰি ব্ৰহ্মপুত্ৰ নদীটো মাটি গেলা আগত থৈছিলে শান্তি পেলাই পাহাৰ বনাব হৈছিলোঁ ছাৰ বেলেগ প্ৰশ্ন দেখোন তোৰ আৰু দেই বহ উত্তৰ বেলেগ দে তোৰ বহ তই গা মানে প্ৰশ্ন সুধো কি সুধো কিবা উঠে আপুনি হেৰি তাজমহল কোনে সাজিছিলে নাজনো ছাৰ পাইপে কিমান স্পীডত গাড়ী চলাই সেইটো নাজনো ছাৰ হাঁহে কি পাৰে নাজনো বাপৰে জানা ঘৰত চলি দেখোন দে বহ দে তোকতো বহিবা দিলোৱে তই সুধচোন চাইতিয়া কি হয় সুধ লালকেইটাকে সুধি আছে দে পাইছোঁ তেতিয়া হ'ব চাহজাহানে ফুটকিলত কণী পাৰে চাহজাহানে পুলিচ পুলিচ কণী পাৰে কোনে কাকা ঘুরছিল কোন পণ্ডিতকেইটা ঘুরছিলি এই মহান পণ্ডিত দে সুন্দৰ মই কামনা কৰিলো উজ্জ্বল ভৱিষ্যত দে এতিয়া বহ আৰু যা ঘৰা ঘৰি যা 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 আজি মই যা মোৰে পেছালে না যা টাইম মোৰ কিমান হ'ল বা দে যা পালং চালং मेरा मुल्क मेरा देश मेरा ये वतन शांति का उन्नति का प्यार আতা আমাৰ মাষ্টৰ বইলাৰ জিংকে মাংসত নপৰে আমাৰ মাষ্টৰটো সেনকে চাৰত নপৰে বহুত পইচা নহয় তুন্দে বাহিৰে চাহিৰে নলবি কানা পালি চানা পালি পালি বাহিৰ কৰি লৈ যাব গম পাইছা বেছি বাহিৰ নলবি বেছি কথা কয় কথা বকছি না কথা লাগে পইচা নহয় খাবা যাবি আমাৰ ঘৰততো খাবা নাই যাবি দে বাপে এইটো আমাৰ প্ৰথম ভিডিঅ' আৰু এই ভিডিঅ'টো যদি আপোনালোকে কিবা ভুল দেখা পাইছে তলত থকা কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব যাতে আমি সেইখিনি ভুল শুধৰাব পাৰোঁ লগতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু ওচৰতে থকা ঘণ্টি বটনটো দবাই দিব তেতিয়া আপুনি নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাই থাকিব ৰ'বা আৰু এটা কথা ক'বলৈ ওলাইছোঁ কোনো মাষ্টৰ